অকণমান চাওক, আমাক অকণমান সহায় কৰক। মজুৰি দিব নোৱাৰিলে 12,000 টকা মাননি আদায় দিয়ক। মজুৰি দিব নোৱাৰিলে 12,000 টকা মাননি আদায় দিয়ক। আজি শনিবাৰে দিনৰ ভাগত ধেমাজি চিচি বৰগাঁৱত ICDSৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন ধৰণৰ শ্লোগানেৰে হাতে হাতে ফুলক লৈ গীতৰ সুৰেৰে অংগনবাড়ী কৰ্মীসকলে তেওঁলোকৰ সমস্যাসমূহৰ সমাধানৰ দাবীত 5দিনীয়া প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। আনহাতে তেওঁলোকে উত্থাপন কৰা দাবীসমূহ অসম চৰকাৰক অতি শীঘ্ৰে পূৰণ কৰিবলৈ তেওঁলোকে অনুৰোধ জনায়। অন্যথা তেওঁলোকে দাবীসমূহ যদি অতি শীঘ্ৰেই পূৰণ নকৰে তেন্তে তেওঁলোকৰ অনাগত দিনত ভোট বৰ্জন কৰাৰ কথা উল্লেখ কৰিছে প্ৰতিবাদী কৰ্মীসকলে। আমি আজি বহু দিনৰ পৰা আমাৰ ধৰণে কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ দাবীসমূহ হৈছে মিনি কৰ্মীক পূৰ্ণাংগলৈ ৰূপান্তৰিত কৰা, মাননীয় সলনি মজুৰি দিয়া আৰু অৱসৰকালীন কৰ্মীৰ ঠাইত যোগ্যতা ভিত্তিত সহকৰ্মীক পদোন্নতি দিয়া আৰু বহুতকেইটা দাবী আমি লৈ চৰকাৰক দাবী জনাই আছোঁ, কিন্তু চৰকাৰে কোনো আমাৰ প্ৰতি সাৱধান দিয়া নাই। মাননি 12,000 দিবৰ কাৰণে আমি চৰকাৰক জনাইছোঁ আৰু তেখেতলোকে আমাক কথা দিছিল, কথা প্ৰতাৰণা কৰিছে, কথা ৰাখিব পৰা নাই। সেয়েহে আমি আজি 5দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। এই 5 দিনত আমাৰ একো উত্তৰ নাপালে আমি জিলাত অহা সোমবাৰৰ পৰা জিলাত আমি কৰিম। যদি তাতো নেমানে আমি ৰাজ্যিকত জংকী আন্দোলন কৰিবলৈ আমি সাজু হৈছোঁ। গতিকে তেওঁলৈ এই চেনেলৰ যোগেদি বিনম্ৰ অনুৰোধ জনাইছোঁ, আমাৰ যিখিনি বোজা সেইখিনি কমাই দিয়ক, আমাৰ যিখিনি দাবী সেইখিনি মানি লওক, আমাৰ চৰকাৰী স্বীকৃতি প্ৰদান কৰক কৰ্মী সহায়িকাক। তেওঁলোকে মজুৰি সলনি আমাৰ যিখিনি দিবলগীয়া পইচা 12,000 টকা অন্ততঃ ধাৰ্য কৰক। তেখেতে আলোচনা বিলোচনা কৰি আজি 3 তাৰিখৰ পৰা আমি একেৰাহে আজি 7 তাৰিখত আজি পৰ্যন্ত আমি ধৰ্ণা দিয়ে আছোঁ, কিন্তু তেখেতৰ কাৰো গা নাই। আমি এতিয়া এইটোৱে ডিচিশ্যন লৈছোঁ, আমি এই মাহটো তেওঁলোকে আমালৈ যেতিয়া আলোচনা নকৰিব তেতিয়া পৰ্যন্ত আমি কোনো পোষণৰ কাম নকৰোঁ, কেন্দ্ৰ নুখোলোঁ।